হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি ভিডিঅ' লৈছোঁ, তো কেনেকুৱা পাই জনাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আলু পিঁয়াজ জ্বলা এনেকৈ কাটি থৈছোঁ। তাৰপিছতে ৰহুন আদা নহৰু, তাৰপাছত ইয়াতে আছে ছাগলীৰ মাংস বনাম। আৰু তাৰপিছতে মই বেলেগকৈ টুকুৰামান ছাগলীৰ মাংস থৈ দিছোঁ, তো পোলাও বনাম বুলি ভাবিছোঁ। আৰু খিচমিচ কাজু বাদাম। তো কেনেকৈ বনাওঁ পাঠাৰ মাংস আৰু পাঠাৰ পোলাও মটন পোলাও, তো আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো একদম শেষলৈকে চাব, আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া বলক বনাবলৈ ষ্টাৰ্ট কৰোঁ, আৰু আপোনালোককো দেখাই গৈ থাকোঁ কেনেকৈ বনাওঁ। ভাজি লৈছোঁ, ভজা হৈ গ'ল। তাৰপিছত পিঁয়াজখিনি কাটি লৈছোঁ, এইখিনি এতিয়া কেৰাহীত দি দিম। পাঁচফোৰণ দিছোঁ, তাৰপিছতে তেজপাত আৰু পিঁয়াজখিনি দি লওঁ। পিঁয়াজখিনি দি দিলোঁ, এতিয়া অলপ টাইম ভাজি লওঁ ৰঙচুৱা হোৱালৈকে। নিমখ হালধি জালুকৰ গুড়ি মিট মছলা চিকেন মছলা জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু অকণমান মিঠাতেল দি ভালদৰে এইখিনি মেৰিনেট কৰি থৈ দিছিলোঁ। তো তাৰপিছতে পিঁয়াজখিনি ভাজা হৈ গ'ল, আৰু এইখিনি মই এতিয়া দি দিম। তো চাওকচোন মাংসৰ পৰা কিমান পানী ওলাইছে। তো এইখিনি এতিয়া দি আছোঁ ইয়াতে মই। এইখিনি দি ইয়াতে ভাজি ল'ম অলপ টাইম, ভালদৰে এইখিনি মিক্স কৰি ল'ম। এইখিনি মিক্স কৰা হৈছে, তো অলপ টাইম ঢাকন মাৰি থ'ম, যাতে ইয়াৰে পানীখিনি একদম শুহি নাইকিয়া হৈ যায়। মই পোলাওৰ কাৰণে পিঁয়াজ জ্বলা তেজপাত গোটা গৰম মছলা আৰু খিচমিচ আৰু কাজু বাদাম কাটি লৈছোঁ। সেইখিনিৰ পৰা কিমান পানী ওলাইছে, তো এইখিনি পানী গোটেই উহাই পেলাব লাগিব। তাৰপিছতে ভাল লাগিব। নহৰু দি দিম, নহৰু আদা গুটি থোৱা। এতিয়া মই ইফালে মটন পোলাওখিনি বনাই ল'ম। তো প্ৰথমতে খিচমিচ কাজু বাদামখিনি ভাজি ল'লোঁ। তাৰপিছত সেইখিনি তেলতে মই গোটা গৰম মছলা আৰু সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু তেজপাত দি ভালদৰে এইখিনি ভাজি ল'ম। তাতে অলপ টাইম ভাজি লোৱাৰ পিছত পিঁয়াজখিনি গল্ডেন ব্ৰাউন কালাৰৰ হৈ যায়। তাৰপিছত এইখিনি ভজা হোৱাৰ পিছত ইয়াতে মই মটনখিনি দি দিম। তো এইখিনি অলপ টাইম ভাজি ৰাখিম। তাতে নিমখ হালধি দি ভালদৰে এইখিনিত অলপ টাইম সিজিব দিম, যাতে মাংসখিনি ভালদৰে সিজি আহে। এতিয়া আদা নহৰু পিঁয়াজ জ্বলা দি এইখিনি ভাজি থাকিম অলপ টাইম, আৰু খিচমিচ কাজু বাদামখিনি দি দিলোঁ। তো অলপ টাইম এইখিনি ভাপতে সিজিব দিম। পৰা পানী ওলাই শুকাই গৈছে। তো এতিয়া ইয়াতে অলপ টাইম ভাজিম, তাৰপিছত এইখিনি পানী দি চিটি মাৰি ল'ম। এতিয়া ইয়াতে পানী দি দিলোঁ, তো ঢাকন মাৰি এটা চিটি আহিব দিম। কুকাৰত দি ল'লোঁ, ইয়াতে পানী দি চিটি মাৰি ল'ম। কেৰাহীতে পানী গৰম দিছোঁ, এইখিনি পানী ইয়াতে হৈ যাব। ইফালে পোলাও বহাই দিছোঁ, আৰু ইফালে বহাই দিছোঁ পাঠাৰ মাংসখিনি। তো এতিয়া ৰেডি হৈ যাব, আৰু চিটি দি দিলোঁ এতিয়া, আৰু গৰম মছলা দি দিলোঁ। এইখিনি চাওক মটন পোলাও কি ধুনীয়া হৈছে, সঁচাকৈ বহুত ধুনীয়া হৈছে। এতিয়া আমাৰ মটন কাৰী আৰু মটন পোলাও ৰেডি হৈ গ'ল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু প্লিজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।